গুড মৰ্ণিং গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ গজং ভাই চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। আজি ক'ত গৈ আছোঁ, কি কথা দেখাই আছোঁ বাৰু। ৰাতিপুৱা গাঁৱৰ ফালেদি আহিলোঁ। গাঁৱত চাওকচোন, এই মানুহজনে কি ধুনীয়াকৈ গৰু বান্ধিবৰ কাৰণে লৈ গৈছে। ৰাতিপুৱা এইফালে আহিলে মানে দেখা হয় আৰু এইবোৰ। আৰু ব'লক, ৰাতিপুৱাই এতিয়া কুঁৱলী পৰি আছে অকণমান। আমি গৈ আছোঁ 7-8জনমান মানুহ। ব'লক দেখাই আছোঁ, ক'ত যাওঁ কি কথা সকলোবোৰ দেখাই থাকিম। এজনে লৈ গৈছে গৰু। ব'লক তেনেহ'লে এতিয়া লাহেকৈ পাহাৰ পালোহি। পাহাৰৰ পৰা আমি আৰু আগলৈ গৈ থাকিম। আমাৰ লগৰ দাদা এজনৰ মানে ব্ৰইলাৰ ফাৰ্ম এখন বনাই আছে। ব্ৰইলাৰ ফাৰ্মৰ কাৰণে বাঁহ কাটিবৰ কাৰণে গৈ আছোঁ। ব'লক গৈ থাকোঁ তেনেহ'লে। কোনডোখৰ জেগালৈ যাওঁ আৰু কেনেকুৱা জেগালৈ যাওঁ তাত দেখাই থাকিম আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। বহুত ডোখৰ অহাৰ পিছত এতিয়া পাই গ'লোহি পাহাৰৰ প্ৰথম টাৰ্ণিংটো। তাৰপিছত আৰু আপটোত উঠিম এতিয়া। ব'লক দেখাই আছোঁ আপোনালোকক। আৰু এইডোখৰ কি ধুনীয়া দৃশ্য চাওকচোন, একদম পাহাৰখন ডাৱৰে আগুৰি আছে। ব'লক তেনেহ'লে গৈ থাকোঁ আমি। এতিয়ালৈকে ডাৱৰ নাই পোৱা বাৰু তলত। ব'লক তেনেহ'লে গৈ থাকোঁ। এই মানুহকেইজনে ৰখাইছে, এতিয়া কি উঠাই নাজানিছোঁ। চকপাত টকৌপাত লৈ আহিছে। টকৌপাতখিনি এডোখৰলৈকে নি দিব লাগে হেনো। ব'লক তেনেহ'লে এইখিনি উঠাই মেলি লৈছোঁ, তাৰপিছত দেখাই আছোঁ আপোনালোকক। চবেই ইয়াত ৰুচা বুলি কৈ থাকে। ধুনীয়াকৈ ইয়াত হোটেল এখন বনাই থৈছে, কিন্তু আমি অহা নাই বাহিৰৰ পৰা। এতিয়া অকণমান চাই গ'লোঁ। ব'লক আপোনালোককো দেখালোঁ আৰু আমিও গৈ থাকোঁ। চাওকচোন, এই গছকেইজোপা যিটো শাৰীকৈ আছে, ইমান ধুনীয়া লাগিছে দেখিবলৈ।
আমি উঠাই অনা টকৌপাতখিনি এইডোখৰতে নমাব লাগিব। মানুহজন এতিয়া ৰখি দিলে, বাইকখন পাৰ হৈ লওক, তাৰপিছত ৰখাই দিব ধুনীয়াকৈ। টকৌপাতবোৰ নমাই ল'ম। ব'লক তেনেহ'লে গৈ থাকিম আৰু আগলৈ। ব'লক নহ'লে আমি গৈ থাকোঁ। আৰু এই দলংখনৰ ওচৰতে এইকেইটা কাঠৰ মিল আছে। কাঠ মিল মানে য'ত প্লাইউড বনোৱা হয়। প্লাইবৰ্ডৰ কাৰণে মানে ওপৰত যোনটো হেৰিটো বনোৱা হয়, প্ৰলেপটো, সেইটো বনোৱাই ইয়াত। তাকে দেখাই দিলোঁ অকণমান বাহিৰৰ ফালৰ পৰা। ব'লক তেনেহ'লে গৈ থাকোঁ আমি। এতিয়া বাওঁ হাতৰ ৰাস্তাটোৱেদি উঠিব লাগিব। ব'লক তেনেহ'লে উঠি গৈ থাকোঁ। গোটেই ৰাস্তাটোত ইমানেই বাঁহ আছে, একদম পূৰা মানে ৰাস্তাটো ঢাকি থৈ দিয়া আগতে। আৰু গাড়ীত গ'লে মানে গোটেই ওপৰৰ বডিটোত বাঁহ গছবোৰ আৰু পাতবোৰ লাগি লাগি যায়। সেইটো কাৰণে অকণমান তললৈ হাওলৈ দিবলগীয়া হৈছে। আৰু ৰাস্তাটো বৰ ভাল নহয়, সেইটো কাৰণে লৰি অলপ ভিতৰলৈ বেয়া নাপাব।
আমি এতিয়া এইকেইজনে গৈ আছোঁ আৰু পিছফালে বাইকত দুজন গৈ আছে আৰু আগফালে বহি আছে তিনিজন ড্ৰাইভাৰজনৰ লগত। ব'লক তেনেহ'লে গৈ আছোঁ কোনডোখৰত ৰখোঁ আৰু ক'ৰ পৰা বাঁহ কাটোঁ বাঁহ আনো তাকে দেখাই আছোঁ আপোনালোকক ব'লক। ফাইনেলি বহুত দূৰ অহাৰ পিছত এতিয়া পাই গ'লোহি আমি এইডোখৰ বস্তিৰ পৰা আৰু অকণমান আগলৈ যাব লাগিব। ব'লক তেনেহ'লে গৈ থাকোঁ। এই মানুহজনৰ বাৰীৰ পৰাই আমি বাঁহ কাটিমগৈ। ব'লক ইয়াত সোমাই লৈছোঁ তাৰপিছত গৈ আছোঁ।
আমাৰ মুখৰ আগতে থকা ৰাইট চাইডৰ পাহাৰ যোনখন সেইখনত ধান খেতি কৰা হয় আৰু আমি এইফালে লেফ্ট চাইডে থকা বাঁহনিখনৰ ইয়াতে বাঁহ কাটিম ৰখি মেলি লওঁ। তাৰপিছত আপোনালোকক দেখাই আছোঁ কেনেকৈ বাঁহ টনা হয় আৰু উলিওৱা হয় ইয়াৰ পৰা। কি হৈছে? এই ডখৰ পৰা বাঁহখিনি ওপৰলৈ উঠাব লাগিব, এইখিনি বাঁহখিনি আৰু এই আগৰ বাঁহনিখনৰ পৰা বাঁহবোৰ কাটি আছে এইডোখৰত গোটাই দিছে, এইডোখৰৰ পৰা টানি এনেকৈ উঠোৱা হৈছে ওপৰলৈ, তাৰপিছত গাড়ীত লোড কৰা হৈছে আৰু দাদাহেঁতি চবেই তাত বাঁহ কাটি আছে। মোক এইটো দায়িত্ব দি দিলে খানা বনোৱা। মই আলু গুচাই আছোঁ আৰু ভাতটো বহাই দিলোঁ ধুনীয়াকৈ। আলুটো গুচাই লওঁ, ৰ'বক দেখাই আছোঁ আপোনালোকক কি বনাই আছোঁ আৰু কেনেকৈ বনাম। কেৰাহীখন বহাই ল'লোঁ, বহাই লৈ ধুনীয়াকৈ আলু আৰু গাজ দি দিম, তাত আৰু নিমখ অকণমান দি দিম আৰু ভাতখিনি হৈ গ'ল বনোৱা। বনাই মেলি খাই মেলি আৰু ধুনীয়াকৈ সকলোবোৰ ঘৰলৈ যামগৈ আৰু। ভাত পানী খাই মেলি হৈ গ'ল, ভাত পানী খাই মেলি এতিয়া ঘৰৰ ফালে ৰাওনা হৈছোঁ আৰু বহুত দীঘল হৈ গ'ল ভিডিঅ'টো, সেইটো কাৰণে বেছি দীঘলীয়া ভিডিঅ' নবনাওঁ, অকণমান দেখাম আৰু। বলক তেনেহ'লে ঘৰৰ ফালে গৈ থাকক আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। এইডোখৰতে অকণমান টাইম ৰখোঁ আৰু তামোল চামোল খাই লওঁ, তাৰপিছত গৈ থাকিম আৰু ঘৰলৈ। অৰুণাচল গেটখন পাৰ হ'লোঁ, গেটখন পাৰ হৈ এতিয়া পাই গ'লোহি আমাৰ অসম। তেনেহ'লে আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো, চাই কেনেকুৱা লাগিলে জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।